তো গুড মৰ্ণিং বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা ডেইলি ব্লগলৈ আপোনালোকে চাইছে জে বি ছেকেণ্ড ব্লগ ইউটিউব চেনেল। তো এতিয়া নিশ্চয় আপোনালোকে ট্ৰেক্টৰ মাত শুনি আছে, তো মাৰি হ'ব হ'ল। মই অকণমান কিবা কাম থকাৰ বাবে অকণমান ওলাই যাবলগীয়া হৈছিলে আৰু সেইবাবেহে মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ প্ৰথমবাৰ। আৰু যিহেতু এবাৰ জানেই পানী নাই আৰু এতিয়া মৈওৱাৰ কামটোৱে আছেগৈ আৰু লাষ্ট আৰু ওচৰ মাৰি পাব আৰু গোটেই বোকা চক। তো তেনেকৈ গৈ পেলাই লৈ আহিলেগৈ মোবাইল বোলো ব্লগ এটা বনাই দিয়া যাওক। আৰু এতিয়া আপোনালোকে মাটিডৰা চক এয়া হৈ গ'ল, এতিয়া মাত্ৰ এয়া মৈ থৈ দিয়া আছে, তাত মৈ মাৰিব লাগিব। আপোনালোকক সেইটোকে দেখাওঁগৈ ময়ো গৈ তাকে দেখাওঁ। আৰু সিফালৰ পথাৰটো মাৰিব যিহেতু, যদি সম্ভৱ হয় আপোনালোকক মই দেখা যাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। চাওক আপোনাৰ পানীৰ ব্যৱস্থা আছে, এতিয়া পাইপ লগাই থোৱা আছে আৰু এনেকৈ পথাৰলৈ পানী, আৰু এইফালেতো মেচিনেই লগাই দিয়া আছে সেই আঁতৰৰ পথাৰৰ বাবে, আৰু সেইফালেও মাৰিব নিশ্চয়। আৰু এতিয়া মই নামি যাওঁ বোকালৈ, আপোনালোকেও গৈ থাকক। পানী নাই দেখিছে নহয় এইবাৰ, আৰু খেতি আৰু হ'ল আৰু পন্দ এই পুখুৰীৰ পৰা পানী সিঁচি এইপিনে বোকা দিবলগীয়া অৱস্থা হৈছে, চাওক আপোনালোকে। আৰু ইয়াত দেউতা আছে, এতিয়া মৈ টানিব লাগিব, মৈ টনাৰ বাবে কাঠ আনি মাটি দি লৈছে, দেখিছে আপোনালোকে। এইখনকে কোৱা হয় মৈ বুলি। আঁতৰৰ পৰা দেখাইছোঁ নহ'লে বোকা চিটিকনি পৰিব। আৰু এনেদৰে মৈয়ে থকা হ'ব, যিহেতু মই বেছি নেদেখাওঁ আৰু বোকাত মোবাইলটো লৈ আহিলে ভয়ো লাগে। এনেকৈ চিলিপ খাই যদি পৰিবলৈ হয় গ'ল আৰু গোটেই বোকা চিটিকনি পৰে। আৰু অকণমান মৈখন টনাত সহায় কৰি দিওঁগৈ যদি পাৰোঁ, আৰু এইখিনিতে ভৰিতে ধুই যাম। তো এইকেইদিনৰ ব্লগবোৰ এনেও যিহেতু সেই পথাৰৰ কেইদিন ব্লগবোৰ চাই নিশ্চয় ভাল পাব, মানে আমনি নাপায়। ঘৰৰ ভিতৰতে যিহেতু নাথাকোঁ, কৰোণা হ'লেওতো উপায় নাই, খেতি কৰি খাবই লাগিব। তো সেইটো কাৰণে সেয়াই আপোনালোকে চাই থাকক। এতিয়া আহিছিলোঁ বৰ তলত থাকি দিবলৈ, তো আহিছোঁ, সোমাই আহিছোঁ। আৰু ইয়াত আমি অহাৰ আগতে দিলেহি কোনোবা কোনোবা লোকে হয়তো, আৰু লাগিছিলে পানী, আৰু পানী পাই গ'লোঁ। আগবঢ়াই থওঁ পানীখিনি। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো এণ্ড কৰা নহ'লে আচলতে মই আপোনালোকৰ যিকণ আগৰ ক্লিপকেইখন দেখিলে সেইখিনি মই পৰহিয়ে কৰা হয়। তো এতিয়া চাহ বনাবলৈ আহিছিলোঁ আৰু বোলো ভিডিঅ'টো এডিট কৰিম বুলি লগাইছিলোঁ যে ভিডিঅ'টো এণ্ড কৰা নহ'লে। তো আজি ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ। যদি ভিডিঅ'টো চাই অকণমান ভাল পালে তেনেহ'লে প্লিজ লাইক কৰি দিব, আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। এতিয়া চাহটো বনাওঁ, খাওঁ। তো আজিলৈ এৰিছোঁ, বাই বাই।